ক্লাছ 8 অনুশীলনী 8.1 এই ভিডিঅ'ত আমি 7, 8, 9 আলোচনা কৰিম। 7 নম্বৰত দিছে এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত 5% লোকচান হ'ল। ঘড়ীটোৰ কিনা দাম নিৰ্ণয় কৰা। বিক্ৰী কৰাত বুলি কৈছে, গতিকে এইটো বেচা দাম আৰু 5% লোকচান, গতিকে শতকৰা লোকচান দিয়া আছে। এতিয়া আমাক কিনা দাম নিৰ্ণয় কৰিব দিছে। কি দিয়া আছে আগে আমি সেইটো লিখি লওঁ। দিয়া আছে বেচা দাম 785 টকা, শতকৰা লোকচান কিমান এইটো 5%। শতকৰা লোকচান আৰু বেচা দাম দিয়া আছে। আমি এতিয়া কিনা দাম নিৰ্ণয় কৰিব পাৰিম। এতেকে কিনা দাম ইকুৱেল টু তোমালোকৰ কিতাপৰ পেজ নম্বৰ 131ত চোৱা। ইয়াত কিনা দাম উলিওৱাৰ এটা ফৰ্মুলা দিছে, য'ত লোকচানৰ শতাংশ আৰু বেচা দাম লাগে। লোকচানৰ শতাংশ ইয়াত বহুৱাম আৰু বেচা দাম এইটো আমাক দিয়া আছে। গতিকে আমি লিখিব পাৰোঁ কিনা দাম ইকুৱেল টু 100/100 মাইনাছ লোকচানৰ শতাংশ ইনটু বেচা দাম। 100/100 মাইনাছ লোকচানৰ শতাংশ ইনটু বেচা দাম। 100/100 মাইনাছ লোকচানৰ শতাংশ কিমান দিয়া আছে 5% ইনটু বেচা দাম কিমান 785। ওপৰত কিমান থাকিল 100 আৰু তলত 100 মাইনাছ 5 মানে 95 ইনটু 785। এইটো পাছেদি কাটাকাটি কৰা। পাছেদি যদি এইটো কাটো তেন্তে 157 আৰু এইটো কাটিলে 19। গতিকে ওপৰত কি থাকিল 100 ইনটু 157, গতিকে 15700 আৰু 19 দি হৰণ কৰিব লাগে। 19 যদি 8 বাৰ দিওঁ তেন্তে 152 কিমান থাকিল 5 আৰু এটা শূন্য নামিল। 19 দুগুণ 38 কিমান আহিল 12, এটা শূন্য তলত নামিল। ইয়াত যদি 6 বাৰ দিওঁ 19 6 গুণ 114 কিমান থাকিল 6 নামিল তলত। ইয়াত দশমিক বহিল, শূন্য নামিল। 19 3 গুণ 57 তলত নামিল 3 আৰু এটা শূন্য। এইটো 19 দুগুণে 38 একবাৰ যাব। 19 গুণ 19 কিমান বাকী থাকিল 11। এইটো এনেকৈ গৈয়ে থাকিব। গতিকে আমি কিমান পালোঁ 826.31। 826.31 এইটো কি পালোঁ আমি টকা। এতেকে কিনা দাম ইকুৱেল টু 826.31 টকা। আৰু এইটোৱে আমাৰ উত্তৰ। এইটো আছিল 7 নম্বৰ। এতিয়া 8 নম্বৰত দিছে যদি 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা। 10টা বস্তুৰ বেচা দাম যিমান 11টা বস্তুৰ কিনা দাম সিমান। ইয়াত যিহেতু বস্তুৰ দাম দিয়া নাই, গতিকে আমি লিখি ল'ম। ধৰা হ'ল এটা বস্তুৰ বেচা দাম, এইটো আমি x বুলি ধৰিলোঁ। 10টা বস্তুৰ বেচা দাম আমি লিখিম এতিয়া 10টা বস্তুৰ বেচা দাম 10x। এটা যদি x তেন্তে 10টা 10x। 10টা বস্তুৰ বেচা দাম যিমান 11টা বস্তুৰ কিনা দাম সিমান। গতিকে ইয়াত আমি লিখিব পাৰোঁ 11টা বস্তুৰ কিনা দাম এইটো 10x। 10টা বস্তুৰ আকৌ চোৱা এই লাইনটো 10টা বস্তুৰ বেচা দাম হ'ল 10x। 10টা বস্তুৰ বেচা দাম যিমান 11টা বস্তুৰ কিনা দাম সিমান। গতিকে 11টা বস্তুৰ কিনা দাম আমি সেই 10xে লিখিছোঁ। এতিয়া 11টা বস্তুৰ কিনা দাম আমি পালোঁ। এতিয়া এটা বস্তুৰ কিনা দাম আমি উলিয়াম। এতেকে এটা বস্তুৰ কিনা দাম কিমান হ'ব এইটো 10x বাই তলত 11। এতিয়া আমি কি পালোঁ চোৱা। এটা বস্তুৰ বেচা দাম পালোঁ আমি আৰু এটা বস্তুৰ কিনা দাম পালোঁ। এতিয়া এই x এইটো হ'ল এটা বস্তুৰ বেচা দাম
10x/11 এটা বস্তুৰ কিনা দাম এই x 10x/11তকৈ ডাঙৰ গতিকে বেচা দাম ডাঙৰ কিনা দাম সৰু এতিয়া বেচা দাম যদি ডাঙৰ হয় তেন্তে আমি জানো এটো লাভ হ'ব আমাৰ গতিকে আমি লাভৰ শতকৰা লাভ আমি উলিয়াব লাগে প্ৰথমে আমি লিখি লওঁ যেহেতু x এটো ডাঙৰ 10x/11 এটাকে x এটো হল বেচা দাম এটো ডাঙৰ কিনা দাম ইয়াৰ পৰা যেহেতু গম পালো যে এটো লাভ হল গতিকে আমি লাভ কিমান হল হেতু উলিয়াই লওঁ এটাকে লাভ ইকুয়াল টু বেচা দাম বিয়োগ কিনা দাম বেচা দাম কিমান x আৰু কিনা দাম হল 10x/11 তলত 11 এটো 11x - 10x কিমান পালো এটো আমি x/11 এতিয়া যেহেতু আমি লাভ পালো এতিয়া আমি শতকৰা লাভ উলিয়াব পাৰিম এটাকে শতকৰা লাভ তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 129 চোৱা ইয়াত এই ফৰ্মুলাটো দিছে লাভৰ শতাংশ লাভ বাই কিনা দাম ইনটু 100% লাভ আৰু কিনা দাম আমি জানো তাৰ লগত 100% পূৰণ কৰি দিব লাগে গতিকে এটো আমি লিখিম এতিয়া লাভ বাই কিনা দাম ইনটু 100% লাভ আমি কিমান পালো x/11 এটো x/11 আৰু কিনা দাম কিমান এটা বস্তুৰ কিনা দাম আমি পাইছো 10x/11 10x/11 ইনটু 100% গতিকে এটো আমি কি লিখিব পাৰো x/11 ইনটু 11/10x ইনটু 100% এই x কাটাকাটি 11 কাটাকাটি এই 0 কাটাকাটি তো কি থাকিল আমাৰ 10% গতিকে শতকৰা লাভ আমি কি পালো 10% এটাকে শতকৰা লাভ কি পালো আমি 10% আৰু এটোৱে আমাৰ উত্তৰ এটো আছিল 8 নম্বৰ এতিয়া 9 নম্বৰত দিছে এজন মানুহে দুখন গাড়ী প্ৰত্যেকখনত ৯৯,০০০ টকাকৈ কিনিলে তাৰে এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে আৰু আনখন বিক্ৰী কৰি 10% লোকচান ভৰিলে তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান লাভ বা কিমান লোকচান হ'ল তেওঁ দুখন গাড়ী কিনিছে ৯৯,০০০ টকাকে ৯৯,০০০ এই দুখন গাড়ী কিনিলে এখন গাড়ী তেওঁ বিক্ৰী কৰিছে 10% লাভত আৰু আনখন তেওঁ বিক্ৰী কৰিছে 10% লোকচানত এটো লোকচানৰ শতাংশ এটো লাভৰ শতাংশ আৰু এটো হল গাড়ীখনৰ কিনা দাম দিয়া আছে প্ৰত্যেকখন গাড়ীৰ কিনা দাম কিমান টকাত কিনিছে ৯৯,০০০ ইমান টকা এটাকে 10% লাভত বিক্ৰী কৰিলে বেচা দাম হ'ব বেচা দাম ইকুৱেল টু লাভৰ শতাংশ দিয়া আছে আৰু কিনা দাম দিয়া আছে পেজ নাম্বাৰ 130 চাবা ইয়াত এটা ফৰ্মুলা আছে যদি আমাৰ লাভৰ শতাংশ দিয়া থাকে আৰু কিনা দাম দিয়া থাকে ইয়াত দুইটাই দিয়া আছে লাভৰ শতাংশ আৰু কিনা দাম তেন্তে আমি বেচা দাম উলিয়াব পাৰো এই ফৰ্মুলাটোৰ জৰিয়তে 100 প্লাস লাভৰ শতাংশ বাই 100 ইনটু কিনা দাম বেচা দাম ইকুৱেল টু 100 প্লাস লাভৰ শতাংশ বাই 100 ইনটু কিনা দাম তে কেনেকৈ উলিয়াম আমি এতিয়া 100 প্লাস লাভৰ শতাংশ হল এটো 10% লাভ দিয়া আছে 10 আৰু তলত 100 ইনটু কিনা দাম হল ৯৯,০০০ 99,000 দুটা শূন্য ওপৰত কি থাকিল 110 100 প্লাস 10 ইকুৱেল টু 110 ইনটু 990 1089 এটো হল আমাৰ বেচা দাম ইমান টকা এটো আমি পালো 10% লাভত বিক্ৰী কৰিলে বেচা দাম হ'ব 108900 টকা এতিয়া আমি উলিয়াব লাগিব 10% লোকচানত যদি বিক্ৰী কৰো তেন্তে বেচা দাম কিমান এটাকে 10% লোকচানত বিক্ৰী কৰিলে বেচা দাম হ'ব বেচা দাম ইকুৱেল টু
কিনা দাম আৰু লোকচানৰ শতাংশ দিলে আমি বেচা দাম উলিয়াব পাৰোঁ। গতিকে এই ফৰ্মুলাটো আমাৰ ইউজ হ'ব এতিয়া। 100 মাইনাছ লোকচানৰ শতাংশ কিমান দিয়া আছে আমাক? এইটো 10%। 10/100 ইনটু কিনা দাম হ'ল 99,000। দুটা শূন্য দুটা শূন্য। ওপৰত কি থাকিল? 90 ইনটু 990। 9 ইনটু 99 ইনটু হ'ল 891 আৰু দুটা শূন্য। ইমান টকা। 10% লোকচানত যেতিয়া বিক্ৰী কৰা হ'ল তেতিয়া বেচা দাম হৈছে 891,000 টকা। 10% লোকচানত বেচা দাম পালোঁ, 10% লাভত বেচা দাম পালোঁ। এতিয়া চোৱা, দুখন গাড়ী 99,000কে কিনিছে। তো কিনা দাম কিমান পৰিল আমাৰ? 99,000 এখন আৰু আনখন 99,000। দুটা যদি যোগ কৰোঁ কিমান হ'ব? 198,000। এইটো যিটো ওলাইছে এইটো দুইখন গাড়ীৰ কিনা দাম। এতিয়া দুইখন গাড়ীৰ বেচা দাম কিমান ওলাব? এখন গাড়ী আমি বিক্ৰী কৰিছোঁ 89,100 টকাত। এইটো আমি বিক্ৰী কৰিছোঁ 89,100 টকাত দ্বিতীয় গাড়ীখন। আৰু প্ৰথম গাড়ী আমি বিক্ৰী কৰিছোঁ কিমান টকাত? 1089,000ত। 1089,000ত। দুইটা এতিয়া যোগ কৰা কিমান হয়? গতিকে চোৱা দুইটা সমান সমান পালোঁ আমি। যিমান দি দুখন গাড়ী কিনিছোঁ সিমানে দি দুখন গাড়ী বিক্ৰী কৰা হৈছে। গতিকে লাভো নহ'ল লোকচানো নহ'ল। গতিকে এইটোৱেই এতিয়া লিখিবলৈ গৈ আছোঁ। এতেকে দুখন গাড়ীৰ কিনা দাম, প্ৰত্যেকখন গাড়ী 99,000 টকাকৈ কিনিছে বুলি কৈছে। গতিকে 99,000 ইনটু 2 কিমান হ'ল এইটো? 198,000 টকা। দুখন গাড়ীৰ বেচা দাম, প্ৰথমখন গাড়ী বেচিছোঁ 1089,000 টকা যোগ আৰু ছেকেণ্ডখন বিক্ৰী কৰিছোঁ 89,100 টকা। এইটো কিমান পালোঁ? দুটা যোগ কৰিলে 198,000 টকা। কিনা দাম আৰু বেচা দাম সমান। যিহেতু কিনা দাম ইকুৱেল টু বেচা দাম, এতেকে কোনো লাভ লোকচান হোৱা নাই। আৰু এইটোৱে আমাৰ উত্তৰ। এইটো আছিল 9 নম্বৰ আৰু ইয়াতেই আমাৰ অনুশীলনী 8.1 শেষ হয়। নেক্সট ভিডিঅ'ত মই অনুশীলনী 8.2 আৰম্ভ কৰিম। গতিকে আজিলৈ এইখিনিয়ে। ধন্যবাদ।